যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বৃহস্পতিবাৰৰ পৰা অষ্টাদশ অসম মহোৎসৱ আৰম্ভ কৰা হয়। অসম মহোৎসৱৰ প্ৰতিষ্ঠাপন প্ৰয়াত ত্ৰিদীপ বৰদলৈৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শুভ উদ্বোধন কৰে ইণ্টেণ্ডেণ্টৰ উদ্যোক্তাসকলে। অসম মহোৎসৱ যিমানেই জাতি জনগোষ্ঠী শত সহস্ৰ যিমানেই থাকক লাগে, কিন্তু আমি অসমীয়া। এই অসমৰ চুকে কোণে থকা আমাৰ যিখিনি সম্পদ, আমাৰ যিখিনি সংস্কৃতি আৰু যিখিনি আমাৰ সমৃদ্ধি, এই সকলোখিনি বিশ্বৰ আগত প্ৰতিষ্ঠা কৰা আৰু নিজৰ আগলৈ উঠি অহা প্ৰজন্মক নিজৰ শক্তি সামৰ্থ্য অনুযায়ী নিজৰ পৰিচয় দাঙি ধৰাৰ সুবিধা দিয়া, এইখিনিয়ে অসম মহোৎসৱৰ আয়োজক সমিতিৰ প্ৰচেষ্টা। আৰু ২৪ মাৰ্চলৈকে হ'ব লগা অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংস্কৃতিপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি আৰম্ভণিৰ দিনাৰ পৰিলক্ষিত হয়। উল্লেখ্য যে অসম মহোৎসৱ কেৱল কিনা বেচাৰ মাজতে সীমাবদ্ধ নাৰাখি অসম তথা ভাৰতৰ বিভিন্ন স্থানৰ কৃষ্টিৰ লগতে মিচিং জনজাতীয় লোক সংস্কৃতি উপস্থাপনৰ প্ৰয়াস কৰিছে আয়োজক সমিতিয়ে। এইবাৰ আমি কিছু পলমকৈ যোৰহাটত অষ্টাদশ অসম মহোৎসৱ উদযাপন কৰিবলৈ আগবাঢ়িলোঁ। আমি অষ্টাদশ অসম মহোৎসৱ পাতিব পাৰিম নে নোৱাৰিম, এই লৈ যথেষ্ট আমি বাক বিতণ্ডাৰ মাজত পৰিছিলোঁ। কাৰণ ক'ভিড পৰিস্থিতিয়ে আমাৰ নিৰ্দিষ্ট সময় যিটো আমি মাঘৰ বিহুৰ আগত শেষ কৰাৰ যিটো প্ৰক্ৰিয়া আছিল আমাৰ আৰম্ভণিৰ পৰা বিগত বৰ্ষবোৰত, এইবাৰ কিন্তু সেইটো কৰিব পৰা নহ'ল। তথাপিতো আমি ৰাইজৰ দাবীত, বিশেষকৈ আমাৰ যিসকল প্ৰদৰ্শক, সেইসকলৰ পৰিয়াল বা তেখেতসকলৰ আৰ্থিক যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোক আমি জোৰা মৰাৰ কাৰণে আমি যিহেতু এটা পদক্ষেপ ৰাখোঁ, সেইবোৰ কথা ভাবি চিন্তি চালি জাৰি চাই আমি এইবাৰ অসম মহোৎসৱ কিছু পলমকৈ আজি 10 মাৰ্চৰ তাৰিখত উদযাপন কৰিবলৈ আগবাঢ়িলোঁ। আৰু 10 মাৰ্চৰ আজিৰ তাৰিখত 3 বজাত আমাৰ উদ্বোধনী অনুষ্ঠান বৰ্তমান চলি আছে আৰু তাৰ পাছত 24 তাৰিখলৈকে অসম মহোৎসৱ আমাৰ চলিব। আমাৰ এইবাৰ ষ্টলৰ সংখ্যা আগৰ আধা, আমি আগতে 150 বা 200ৰ ভিতৰত আমি আমাৰ ষ্টলবিলাক কৰোঁ, কিন্তু এইবাৰ আমি মাত্ৰ 80খন ষ্টলহে আমি এইবাৰ কৰিছোঁ। কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি বহুত প্ৰদৰ্শক এইবাৰ আহিবলৈ কিছু তেখেতসকলে অহাৰ পৰা বিৰত আছে আৰু সেইকাৰণে আমি যিসকল আহিছে সেইসকলক লৈ এই ষ্টলবিলাক কৰিছোঁ। আৰু বিশেষকৈ আমি আপোনাসকলে জানে যে আমি কেইখনমান বিশেষকৈ 40খনমান ষ্টল আমি
ৰেহাই মূল্যত দিওঁ। পোনপ্ৰথমতেতো আমি বিনামূলীয়াকৈ দিছিলোঁ, কিন্তু ব্যয় যথেষ্ট বেছি। চৰকাৰ বা অন্য সংস্থাৰ পৰা আমি কোনো মানে সহযোগিতা নাপাওঁ, সাহাৰ্য নাপাওঁ। গতিকে আমি কিছু ৰেহাই মূল্যত এইবাৰ যোৱা দুবছৰ আমি কৰিবলৈ লৈছোঁ। আমি যোৱা বছৰ আমি অসম মহোৎসৱ কৰিব নোৱাৰিলোঁ ক'ভিড পৰিস্থিতিৰ কাৰণে, তাৰ আগতো এবছৰ কৰিব নোৱাৰিলোঁ। কিন্তু এইখিনিতে মই আপোনাসকলক এটা কথা জনাব বিচাৰিছোঁ যে অসম মহোৎসৱেই একমাত্ৰ অনুষ্ঠান অসমত যিয়ে ইভেণ্ট মেনেজমেণ্টৰ এই ব্যৱস্থাটো অসমলৈ আমদানি কৰে। কাৰণ 2002 চনত আমিয়ে পোনপ্ৰথমতে অসম মহোৎসৱ অসমত পাতি ইভেণ্ট মেনেজমেণ্ট আমি ইয়াত ৰাইজক মানে পৰিচয় কৰাই দিছিলোঁ। সেই ক্ষেত্ৰত আমি আমাৰ সেই সময়ৰ প্ৰতিষ্ঠাপক সভাপতি ত্ৰিদীপ বৰদলৈক আমি শ্ৰদ্ধাৰে সোঁৱৰিব পাৰোঁ। আৰু তেখেতে যথেষ্ট এটা সুপৰিকল্পনাৰে তেখেতে অসম মহোৎসৱ আগবঢ়াইছিল। অসমৰ গাঁৱে ভূঞে চুকে কোণে আমি গৈ যিটো আমাৰ গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে যিটো কথা, সেইটোক যাতে আমি সাকাৰ কৰিব পাৰোঁ, যাতে আমি গাঁৱে ভূঞে থকা আমাৰ বা বৰাক ব্ৰহ্মপুত্ৰৰ উপত্যকাসমূহত থকা আমাৰ যিসকল শিল্পকৰ্মী, প্ৰতিভাধৰ, সেই সকলোকে যাতে অসম মহোৎসৱত স্থান দিব পাৰোঁ, সেই ব্যৱস্থা কৰিছিলোঁ। আমি কৰ্মশালাসমূহ পাতোঁ। কৰ্মশালাসমূহ আপোনালোকে চাব, আমি কৰ্মশালাসমূহ এটা নিৰ্দিষ্ট বিষয়, যিটো বিষয়েৰে একোজন যুৱক যুৱতীক উদ্যমী কৰি গঢ়ি তুলিব পাৰে, তাৰ কাৰণে কৰোঁ, যাতে পিছৰ সময়বোৰত তেওঁলোকে যাতে সেই কৰ্মশালাটোৰ জৰিয়তে তেওঁলোকে যাতে আমাৰ যি আমাৰ অৰ্থনীতি, সেই অৰ্থনীতিত যাতে ভাগ ল'ব পাৰে, নিজৰ পৰিয়ালক পোহপাল দিব পাৰে, সেইবিলাক আমি কৰিছিলোঁ। স্বাৱলম্বী হ'ব পাৰে যুৱক যুৱতীসকল। আমি একেবাৰে 6 বছৰৰ পৰা 70 ঊৰ্ধ্বৰ ব্যক্তিলৈকে আমি অসম মহোৎসৱত প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰাওঁ। কিন্তু প্ৰতিযোগিতাসমূহ আমি পৰম্পৰাগত সাজপাৰ, পৰম্পৰাগত আহাৰ বিহাৰ, আমাৰ যিবিলাক বুৰঞ্জী কোৱাৰ প্ৰতিযোগিতা, ধৰক কোনো অনুষ্ঠানে বুৰঞ্জী কোৱাৰ প্ৰতিযোগিতা নহয়। বুৰঞ্জীসমূহ যিসকল আমাৰ অঞ্চলৰ যোৰহাটৰ যিসকল প্ৰতিভাধৰ, যিসকল ইতিমধ্যে আমাৰ মাজত পৰা গুচি গৈছে, সেইসকলৰ বুৰঞ্জী তেওঁলোকে যাতে পঢ়িব পাৰে, সেই উদ্দেশ্যে আমি বুৰঞ্জী কোৱাৰ প্ৰতিযোগিতা পাতোঁ। আমি সাধু কোৱাৰ প্ৰতিযোগিতা এইবাৰ পাতিছোঁ, কাৰণ সাধুটো বিলুপ্ত হৈছে। আমি অসম মহোৎসৱৰ জৰিয়তে বিভিন্ন ধৰণৰ উদ্যমীসকলক ইয়ালৈ আনিছিলোঁ। অসমৰ মই যে কৈছোঁ গাঁৱে ভূঞে চুকে কোণে থকা ব্যৱস্থাবিলাক, যেনে ধৰক সত্ৰসমূহত থোপ খাই থকা আমাৰ যিবোৰ ঐতিহ্য বৈশিষ্ট্য, সেইসমূহক আমি ইয়াত প্ৰদৰ্শনীথলীলৈ আনি ৰাইজক চোৱাৰ ব্যৱস্থা কৰি দিছিলোঁ। আমি পিকলু ডেকাৰ ভিনচেণ্ট কাৰ ৰেলী সেইটো পোনপ্ৰথমতে মানে ৰাইজৰ মাজলৈ ওলাই অনা মানে অনুষ্ঠান আছিলোঁ। আমি বহুত কিবাকিবি, আমি ইয়াত ক্ৰয় বিক্ৰয় কেৱল অনুষ্ঠান নহয়, ইয়াত আমি অসমীয়া জাতীয় জীৱন কেনেকৈ উন্নীত হয়, অসমৰ প্ৰতিভাধৰসকল কেনেকৈ অসমৰ পৰা দেশৰ পৰা বিদেশলৈ বা বিশ্বমঞ্চত কেনেকৈ তেওঁলোক প্ৰতিষ্ঠিত হ'ব পাৰে, সেই উদ্দেশ্যে আমি কাম কৰি আহিছোঁ। আৰু আপোনাসকলক জনাবলৈ পাই সুখী হৈছোঁ যে তেনেধৰণৰ বহুতখিনি ব্যক্তি ইতিমধ্যে আমাৰ বিশ্বৰ মঞ্চত উপস্থিত হৈছেগৈ। তেওঁলোকে ইতিমধ্যে এতিয়া কিছু আহিছে, তেওঁলোকে ধৰক আমাৰ পৰা কৰ্মশালালৈ স্বাৱলম্বী হৈছে। যেনে কেনক্ৰেফ্টৰ পৰা কৰিছে, কোনোবাই এই ধানৰ এইটো পপুলাৰ হৈছিলে, এইটো বৰ বেছি জনপ্ৰিয় হৈছিলে। ধানৰ যিটো আমাৰ এই অৰ্ণামেণ্ট, মানে ধানৰ অৰ্ণামেণ্ট এইটো এতিয়াও বৰ্তমান গাঁৱে ভূঞে এইটো খুব চলিছে। আমি ইয়াত 21 গৰাকী মহিলাক সেই সময়ত আমি দিছিলোঁ, মানে কৰ্মশালাত আমি পাইছিলোঁ, অংশগ্ৰহণ কৰিছিল। তেখেতসকলে এতিয়া সেইটো চলাই আছে। আমি বিভিন্ন ধৰণে কেনেকৈ অসমীয়া সমাজখনক ৰসাল কৰি তুলিব পাৰি, কেনেকৈ অসমীয়া যুৱক যুৱতীসকল সফল হ'ব পাৰে, সেই ব্যৱস্থা কৰি আহিছোঁ। আৰু এটা কথা কি, সন্ধ্যা যে আমাৰ যিবিলাক অনুষ্ঠান হয়, সংগীতানুষ্ঠান হয়, সেই সংগীতানুষ্ঠানসমূহ আমাৰ বিশেষকৈ যোৰহাটৰ নহয়, মানে বিভিন্ন জিলাৰ, গোলাঘাট বা শিৱসাগৰ জিলাৰ পৰাও আহে। সংগীত বিদ্যালয়বিলাক যে থাকে, সেই সংগীত বিদ্যালয়বিলাকৰ শিল্পীসকলৰ যোগেদি, মানে ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি আমি এদিন আমি সংগীত অনুষ্ঠানবিলাক কৰোঁ। যোৰহাটবাসী ৰাইজক এইটোৱেই আহ্বান জনাব বিচাৰোঁ যে আমাৰ অসম মহোৎসৱৰে যিটো ধাৰা ইতিমধ্যে আমি প্ৰতিষ্ঠা কৰিলোঁ, সেই ধাৰা বৰ্তমানো অব্যাহত আছে। আৰু এইবাৰো আগৰ দৰেই আমাৰ মঞ্চত সন্ধ্যা যিসমূহ হয়,
সেইসমূহ হ'ব। দিনৰ ভাগত আমাৰ কৰ্মশালা হয়, প্ৰতিযোগিতা হয়, সেইসমূহ হ'ব। আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে মই যোৰহাটৰ ছাত্ৰ ছাত্ৰীসকলক, যোৰহাটৰ অভিভাৱকসকলক, শিক্ষক শিক্ষয়িত্ৰীসকলক মই অনুৰোধ জনাইছোঁ যাতে উদ্বুদ্ধ কৰে, যাতে অসম মহোৎসৱৰ জৰিয়তে তেওঁলোকে অকল যে ক্ৰয় বিক্ৰয় নকৰি বিভিন্ন ধৰণে অসমীয়া সমাজ জীৱনলৈ যাতে কিছু বাৰ্তা প্ৰেৰণ কৰিব পাৰে, সেই ব্যৱস্থা কৰিব পাৰে, এই আশা ৰাখি। কেমেৰা পাৰ্চন শুভজিৎ দাসৰ সৈতে পৰিস্মিতা বৰঠাকুৰৰ ৰিপৰ্ট, তৰংগ লাইভ।